নমস্কাৰ অসমীয়া ইউটিউব চেনেল ঘৰ জয়িতুলৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালোকক ব্লাউজৰ পিঠিৰ সাইডৰ এটা সাধাৰণ ডিজাইন তৈয়াৰ কৰি দেখুৱাব বিচাৰিছো। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ব্লাউজৰ এই ডিজাইনটো তৈয়াৰ কৰিবৰ বাবে আপোনাক প্ৰয়োজন হ'ব বুকৰং কাপোৰ, যিটোৰ দৈৰ্ঘ্য হৈছে 10 ইঞ্চি আৰু প্ৰস্থ হৈছে 9 ইঞ্চি। প্ৰথমে বুকৰং কাপোৰডোখৰ মাজতে সমানে দুটা ভাঁজ কৰি ল'ব। তাৰপাছত ভিডিঅ'টো দেখুৱাৰ ধৰণেৰে মাজ অংশ 7 ইঞ্চি দৈৰ্ঘ্যত দুটা চিন দি ল'ব। চাওক মই ক'ৰ পৰা কেনেদৰে চিন দিছো, যাতে 7 ইঞ্চি অংশটো এই বুকৰং কাপোৰডোখৰ মাজ অংশত পৰে। চাওক এনেদৰে 7 ইঞ্চি দৈৰ্ঘ্যত এটা চিন দি ল'ব। আপোনালোকৰ নিজৰ কথা অৱশ্য, যদি আপোনালোকে বেছি কাটিব বিচাৰে, ব্লাউজটো যদি পিঠি চাইডটো বেছি কটা কৰিব বিচাৰে, তেতিয়াহ'লে তাতকৈ অলপ বেছিও দিব পাৰে। হ'লেও প্ৰথমতে আপোনালোকে এনেদৰে 7 ইঞ্চিয়ে কৰি ল'ব। তাৰপিছতহে যেতিয়া অলপ ভালদৰে শিকিব পাৰিব, তেতিয়া আপোনালোকে নিজৰ ইচ্ছামতে যোগ দি ল'ব। এতিয়া যিটো অংশ দেখাইছে যে তাৰ পৰা প্ৰায় 2 ইঞ্চি দৈৰ্ঘ্যৰ ওপৰত পুনৰ এটা বিন্দু চিন দিব। মোৰ 2.1 হৈছে। আপোনালোকে 2 ইঞ্চি দৈৰ্ঘ্যৰ ওপৰত তলৰ পৰা এটা বিন্দু চিন দি ল'ব। এতিয়া পুনৰ চাওক এই অংশটোৰ পৰা যিটো চিন দিছিলোঁ 2 ইঞ্চি দৈৰ্ঘ্যৰ ওপৰত, তাৰ পৰা 4.2ত এটা চিন দি ল'ব আৰু এনেদৰে এডাল দীঘল আঁচ টানিব। চাওক এতিয়া এই গোটেই বিন্দুকেইটা আপোনালোকে ধৰিব পাৰিবৰ বাবে মই অলপ ডাৰ্ক কৰি দিছোঁ। এতিয়া এই গোটেইকেইটা বিন্দু লগ লগাই এটা শ্বেপ দিব। আৰু এটা কথা, এই শ্বেপটো আপোনালোকে কেনেকুৱা ধৰণৰ ডিজাইনত দিয়ে নিজা কথা। আপোনালোকে ইচ্ছা কৰিলে বৰফি আকাৰতো দিব পাৰে, সম্পূৰ্ণ ঘূৰণীয়াও কৰিব পাৰে, ত্ৰিভুজ আকৃতিৰো কৰিব পাৰে, সেইটো সম্পূৰ্ণ নিজা কথা। চাওক এনেদৰে মই এটা শ্বেপ দি লৈছো। পুনৰবাৰ কৈছো, এই শ্বেপটো কিন্তু সম্পূৰ্ণ নিজৰ ওপৰত। আপোনালোকে বেলেগ ধৰণৰো শ্বেপ ব্যৱহাৰ কৰিব পাৰে। মোৰ এইটো শ্বেপে ভাল লাগে, গতিকে মই এইটো শ্বেপকে দিব বিচাৰিছো। চাওক এইটো মোৰ শ্বেপটো আঁকি হৈ গৈছে, আৰু অলপ ডাৰ্ক কৰি দিছো। আপোনালোকে বেছি বহল কৰিলেও বহল কৰিব পাৰে, নিজা কথা। এই অংশটো যিমানে আপোনালোকে বেছি বহলাই গৈ থাকিব, ব্লাউজটো সিমানে বহল হৈ গৈ থাকিব। আৰু তলৰ ফালে যদি আপোনালোকে আনি থাকে, তেনেহ'লে পিঠিৰ তলৰ ফালে বেছি দ হৈ গৈ থাকিব। এইটো হৈ গৈছে মোৰ আঁকি। এতিয়া আমি ইয়াক এই শ্বেপটোৰ কাষে কাষে ভালদৰে কাটি ল'ম। এতিয়া আপোনালোকে ভিডিঅ'টোত দেখুৱাৰ দৰে যিটো অংশ কাটি পেলাইছিলে, তাৰ সেই অংশটোৰ কিনাৰে কিনাৰে এটা সমান এটা দূৰত্বত এটা ৰাউণ্ড শ্বেপ দি যাওক। যিটো শ্বেপ কাটিছিলে ঠিক সেই শ্বেপটোৰ দৰে এটা শ্বেপ দি যাওক, এটা নিৰ্দিষ্ট দূৰত্বত। ইচ্ছা কৰিলে আপোনালোকে মই দেখুৱাৰ দৰে ইঞ্চি টেপো ব্যৱহাৰ কৰি ল'ব পাৰে, আধা ইঞ্চি বা 1 ইঞ্চি, নিজা কথা কিমান দিয়ে। চাওক এনেদৰে এটা পুনৰ চেম শ্বেপটোকে এনেদৰে আঁকি লওক। এতিয়া এই শ্বেপটোকে কাটক। আৰু আমি ব্লাউজত এই যিটো কাটিছো, এই কটা শ্বেপটোহে ব্যৱহাৰ কৰিম। চাওক কাটি হৈ গৈছে। এতিয়া আপোনালোকে যিটো কাপোৰ ব্যৱহাৰ কৰিব, তাত এই কাটি ৰখা শ্বেপটো এনেদৰে বহাই লওক সমানকে। চাওক এনেদৰে ভালদৰে বহাই তাৰ ওপৰত আপোনালোকে পিং বা যিকোনো উপায়েৰে তাত এটাচ কৰি দিয়ক। এনেকুৱা ধৰণৰ যিকেইটা পিং দেখিছে, এনেকুৱা ধৰণৰ পিন ব্যৱহাৰ কৰিলেও হ'ব বা আলপিন ল'লেও হ'ব। এনেদৰে কাষে কাষে 4 ৰাউণ্ডত আলপিন কেইটা মাৰি যাব। এই আলপিন কেইটা এইটো কাৰণত মৰা হৈছে, যাতে যেতিয়া চিলোৱাৰ ক্ষেত্ৰত আপোনাৰ সুবিধা হয় আৰু যাতে কাপোৰখন কোচ খাই নাযায়। এনেদৰে চাৰিওকাষে পিনবিলাক মাৰি হোৱাৰ পাছত মাজে মাজে এটা মেচিন চিলাই দি দিব। মোৰ মেচিন চিলাই মাৰি হৈ গৈছে। চাওক মই বক্ৰং কাপোৰখনৰ সোঁ মাজেৰে মেচিন চিলাইটো মাৰিছো।
আৰু চিলাই কেইটা মৰাৰ পাছত মই যিসমূহ পিন ব্যৱহাৰ কৰিছিলোঁ সেইকেইটা এৰুৱাই পেলাইছোঁ। চিলাই মাৰি হোৱাৰ পিছত যিখন কাপোৰ মই পিংক কালাৰ কাপোৰখন ব্যৱহাৰ কৰিছিলোঁ সেইখনৰ কিনাৰে কিনাৰে বক্ৰং কাপোৰখনৰ পৰা প্ৰায় 1.5 চেণ্টিমিটাৰ মানৰ আঁতৰত মই কাটি যাম, ৰাউণ্ডকৈ কাটি যাম। চাওক আপোনালোকেও এনেদৰে অলপ কাপোৰ ৰাখি কাটি যাব, কিয়নো পিছত এই কাপোৰখন পুনৰ মুকুতাই বক্ৰং কাপোৰটোৰ লগত এটাচ কৰিব লাগিব। গতিকে এনেদৰে অলপ কাপোৰ ৰাখি আপোনালোকে কাটি যাব। কাপোৰখন কাটি হোৱাৰ পাছত তাক মুকুতাই মুকুতাই বক্ৰং কাপোৰখনৰ ওপৰত এতিয়া চিলাব লাগিব। চাওক কিদৰে চিলাইছোঁ, এনেদৰে মুকুতাই মুকুতাই আপোনালোকে চিলাই যাব। আৰু এই কাপোৰখন চিলাওঁতে ভালদৰে যে সমানকৈ মিলি যাব তেনে নহয়, মাজত অলপ অলপ কাপোৰ বাঢ়ি বাঢ়ি যায়, সেইখিনি মুকুতাই মুকুতাই তেনেদৰে তাৰ লগত বক্ৰং কাপোৰখনৰ ওপৰত চিলাই যাব লাগিব। আপোনালোকে এবাৰ কৰি চালেহে বুজিব পাৰিব। মোৰ ইতিমধ্যে কাপোৰখন চিলাই হৈ গৈছে, চাওক। এতিয়া আপোনালোকে কিনাৰে কিনাৰে যিসমূহ কাপোৰ বাঢ়ি থাকে সেইখিনি এনেদৰে কাটি পেলাব। এতিয়া আপোনালোকে যিটো ব্লাউজত এই ডিজাইনটো ব্যৱহাৰ কৰিব সেই ব্লাউজটো এনেদৰে দুটা ভাঁজত ভাঁজ কৰি মাজে মাজে দুটা দাগ চিন দি ল'ব, যাতে আপোনালোকৰ মানে বেকা বেকি নহয়, ডিজাইনটো যাতে বেকা হৈ নাযায়, সেইকাৰণে এনেদৰে দুটা দাগ চিন দি ল'ব। আৰু এটা কথা, মই এইটো ইনাৰ কাপোৰটো আপোনালোকে কটা দেখিছে, আচলতে মই এই বক্ৰং কাপোৰটো ব্যৱহাৰ নকৰাকৈয়ে প্ৰথমতে এনেদৰে ডিজাইন দিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকক ডিজাইনটো কি ধৰণেৰে কৰিব লাগে তাক দেখুৱাবৰ বাবে মই পুনৰ আকৌ বক্ৰং কাপোৰটো কাটি ইয়াত এনেদৰে কৰি দেখাইছোঁ। আপোনালোকে কিন্তু প্ৰথমতে ইনাৰ কাপোৰটো এনেদৰে ডিজাইন দি কাটি নল'ব যদিহে বক্ৰং কাপোৰ ব্যৱহাৰ কৰে। আৰু এনেকুৱাবিলাক ডিজাইনত সাধাৰণতে বক্ৰং কাপোৰ ব্যৱহাৰ কৰিলেহে ডিজাইনটো ভালদৰে ফুটি উঠে। চাওক মই এতিয়া দুটা চাইডে ওপৰ আৰু তল দুটা তেনেদৰে দাগ চিন দি ল'লোঁ। এতিয়া এই কাপোৰটো মই ইয়াৰ ওপৰত এনেদৰে পাৰি ল'ম। এটা কথা মনত ৰাখিব, কাপোৰটো হ'ব লাগিব চিধা, আৰু যিটো বক্ৰং কাপোৰটো সেইটো হ'ব লাগিব তাৰ ওলোটা চাইডটো। চাওক বুজিব পাৰিছে নিশ্চয়। এনেদৰে এতিয়া ইয়াৰ আগ অংশ আৰু পিছ অংশ দুইটা ইয়াতো পাৰিলে এনেদৰে এটা চিন দি ল'ব, তেতিয়া সুবিধা হ'ব। তলে ওপৰে দুটা চিন দি ল'ব, মাজতে প্ৰথমতে দুটা ভাঁজ কৰি ল'ব, এনেদৰে দুটা চিন দিব। এতিয়া এই চিন দুটা ব্লাউজৰ লগত যিটো চিন দিছিলে সেইটো আৰু বক্ৰং কাপোৰটোৰ ওপৰত দিয়া চিন দুইটা এনেদৰে লগ লগাই মাজে মাজে এটা চিলাই মাৰি দিব। চিলাই মাৰিবৰ বাবে প্ৰথমে আপোনালোকে পিন ব্যৱহাৰ কৰি তাক প্ৰথমতে এটাচ কৰি ল'ব, তেতিয়া আপোনালোকৰ চিলাইটো মাৰিবলৈ সুবিধা হ'ব। চাওক এনেকুৱা আপোনালোকে আলপিনবোৰ সাধাৰণতে অতি সহজতে মামৰে খাই যায়। এতিয়া মই যিটো পিন ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকে দোকানত কিনিবলৈ পাব, তেনেকুৱা পিন ব্যৱহাৰ কৰিব, তেতিয়া মামৰে সাধাৰণতে নাখায় এনেকুৱা পিনবিলাকত। চাওক এনেদৰে আপোনালোকে পিন লগাই ল'ব। এতিয়া আপোনালোকে এই কাপোৰখনৰ ওপৰেৰে এটা চিধা চিলাই মাৰি দিব। আৰু বক্ৰং কাপোৰটো ব্যৱহাৰ কৰোঁতে হাতেৰে সদায় সমান কৰি কৰি থাকিব, নহ'লে কি হয় কাপোৰটো হয়তো কোচ খাই যাব পাৰে। মোৰ পিন মাৰি হৈ গৈছে। এতিয়া মই মাজেৰে মেচিনত এটা চিলাই মাৰি দিম। মাজত এইটো কাৰণতেই চিলাম যাতে কাপোৰটো ইফালে সিফালে গুচি নাযায়। এনেদৰে মাজত চিলাই ল'লে যিটো ডিজাইনটো তেতিয়া আপোনাৰ কেতিয়াও মানে বেকা বিকিও হৈ নাযায় আৰু চিলাবলৈও সুবিধা হয়। এতিয়া মোৰ মাজত ইতিমধ্যে চিলাই হৈ গৈছে। এতিয়া মই বক্ৰং কাপোৰটোৰ ওপৰত কিনাৰে কিনাৰে চেপটো যেনেধৰণে আছে তেনেদৰে চেপটোৰ ওপৰত মই কাপোৰখন চিলাই যাম, কাপোৰখনৰ লগত মই চিলাই যাম। চাওক
এতিয়া মই বক্ৰং কাপোৰটোৰ কাষে কাষে চিলাই যাম। মোৰ ইতিমধ্যে ব্লাউজৰ মূল কাপোৰটোৰ লগত বক্ৰং কাপোৰডোখৰ লগাই হৈ গৈছে। চাওক এয়া। এতিয়া আমি ইয়াৰ মাজে মাজে যিডোখৰ পিংক কালাৰ দেখিছে এই ৰাউণ্ডটো এইখিনি কাটি পেলাব লাগিব। আৰু তাৰ বাবে প্ৰথমে আপোনালোকে এনেদৰে এটা ভাঁজ কৰি লওক। ভাঁজ কৰি এটা ফুটা এটাৰ সৃষ্টি কৰি লওক কেঁচি আগটোৱে কাটি। এতিয়া কিনাৰে কিনাৰে কাটি দিব। চাওক কি ধৰণেৰে মই কাটি দেখাইছোঁ। এনেধৰণেৰে কিনাৰে কিনাৰে গোটেই কাপোৰটো কাটি দিব। মোৰ কাটি হৈ গৈছে। চাওক মই এতিয়া উলিয়াই দিছোঁ। এতিয়া আপোনালোকে কিনাৰে কিনাৰে যিডাল আপোনালোকে চিলাইছিলে সেই চিলনিটোৰ কিনাৰে কিনাৰে এনেদৰে অলপ অলপ কাটি দিব। একেবাৰে চিলাইটোলৈকে কাটি দিব। চিলাইটোৰ অলপ ওচৰ চপাকৈ কাটি দিব। তেতিয়া আপোনালোকে যেতিয়া এই কাপোৰডোখৰ পিছফালে লুটিয়াই দিব তেতিয়া এটা ধুনীয়া চেপ হৈ যাব। চাওক এতিয়া কাপোৰটো এনেদৰে লুটিয়াই দিব লাগিব ভিতৰৰ ফালে। এনেদৰে ভিতৰৰ ফালে লুটিওৱাৰ পিছত পুনৰ কাষে কাষে আকৌ এবাৰ চিলাই দিব লাগিব। এবাৰ চাওক মই আপোনালোকক চিলাই দেখাইছোঁ কি ধৰণেৰে চিলাব। আৰু আপোনালোকে যে অলপ পাইপিঙৰ দৰে অকণমান ওলাই থকাটো বিচাৰে দেখাটো, তেতিয়া দেখিবলৈ সাধাৰণতে ভাল লাগে। তেতিয়াহ'লে অলপ ভালদৰে মুকুটাই নিজে গম পাব, আঙুলি অলপ হেঁচি হেঁচি ভালদৰে মুকুটাই কাষে কাষে চিলাই যাব, যাতে পিংক কালাৰ কাপোৰটো অলপ ওলাই থাকে। আপোনালোকে যি কালাৰ ব্যৱহাৰ নকৰক লাগিলে সেই কাপোৰটো অলপ উলিয়াই উলিয়াই কাষে কাষে চিলাই যাব, তেতিয়া দেখিবলৈ বেছি ভাল লাগে। চাওক আপোনালোকে কাষে কাষে চিলাই গৈ থাকিব। মোৰ ইতিমধ্যে চিলাই হৈ গ'ল। চাওক এটা ধুনীয়া চেপ হৈ গৈছে। আৰু আপোনালোকে যদি বেছি চেপটো বেছি ভালদৰে বহাটো বিচাৰে তেনেহ'লে ইয়াৰ ওপৰত ইস্ত্ৰি মাৰি দিব। এয়া চাওক এতিয়া উল্টা চাইডে আপোনালোকে পিছত হাতেৰে চিলাই দিব কিনাৰে কিনাৰে। এই অংশটো আপোনালোকে হাতেৰে চিলাই দিব। এতিয়া আপোনালোকে ইচ্ছা কৰিলে ইয়াতো আৰু অলপ ডিজাইন দিব পাৰে। এনেকুৱা ধৰণৰ মণি লগা লেচ বা যি লেচে ব্যৱহাৰ নকৰক লাগিলে কিনাৰে কিনাৰে এনেদৰে লগাই দিব। চাওক ভিতৰৰ চাইডে লগাই পুনৰ মেচিন চিলাই কাষে কাষে মাৰি দিব। চাওক আপোনালোকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰঙৰ এনেকুৱা লেচ পাব। আপোনালোকে যেনেকুৱা ধৰণৰ পচন্দৰ হয় ঠিক তেনেকুৱাই লগাব, দেখি ভাল লাগে। চাওক এনেদৰে আপোনালোকে লগাই যাব। এইটো মই আপোনালোকক লগাই দেখাইছোঁ, কিন্তু এইটো মই মেচিন চিলাই মাৰি লগোৱা নাই। এই ব্লাউজটোত মই বেলেগ ৰঙৰ এনেকুৱা লেচ ব্যৱহাৰ কৰিম, গতিকে এইটো মই পাৰ্মানেণ্টলি লগোৱা নাই, অকল আলপিন ব্যৱহাৰ কৰিহে। এয়া চাওক আলপিন ব্যৱহাৰ কৰি মই আপোনালোকক দেখাবৰ বাবেহে এনেদৰে লগাই দেখাইছোঁ। চাওক আৰু এতিয়া ইচ্ছা কৰিলে আপোনালোকে ইয়াত আমি যিবোৰ লটকন বুলি কওঁ তেনেকুৱাও লগাব পাৰে। সেইটো মই পাছত লগাই দেখাম বাৰু, এইটো ব্লাউজতে লগাই দেখুৱাম। চাওক ইতিমধ্যে মই দেখুৱাব বিচৰা ডিজাইনটো তৈয়াৰ কৰি হৈ গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু অলপ হ'লেও শিকিব পাৰিছে। যদিহে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে তেন্তে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰক, যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি চাব পাৰে।